Friends, welcome back to my channel. So, আজি মই আপোনালোকৰ কাৰণে এটা হেয়াৰ কাট ভিডিঅ' লৈ আনিছোঁ আৰু সেইটো হৈছে বেবি গাৰ্ল মাশৰুম হেয়াৰ কাট। মই কৰিম আজি ধুনীয়াকৈ মাশৰুম কাটটো কৰিম। কোনোবা ষ্টেপ কাট বুলি কয়, কিছুমানে মাশৰুম কাট বুলি কয়। এইখিনি চুলিখিনি নাকাটোতে মই ধুনীয়াকৈ দেখুৱাই লৈছোঁ। চ' এতিয়া এইখিনি মই ফাৰ্ষ্টে অলপ তিয়াই ল'ম, তাৰপিছত আপোনালোকক ধুনীয়াকৈ কাটিংটো দেখুৱাই আছোঁ। মই কাটিম, চ' ভণ্টি ভিডিঅ' কৰিব সেইজনী মই। ঠিক আছে, তেনেহ'লে ভিডিঅ'টো চাই দিব শেষলৈকে। এয়া এইখিনি তিয়াই লোৱা চুলিখিনি মজাকৈ এতিয়া এইখিনি ধুনীয়াকৈ পাৰ্টিশ্যন কৰি ল'ম, ছেকশ্যন কৰি ল'ম মানে। এতিয়া এইখিনি প্ৰথমতে নেপটো কাটি ল'ম, তাৰপিছতে এইটো দেখুৱাই ক'লে মোৰ পৰা প্ৰথমতে লাইনটো এইটো জিৰ' কৰিব পাৰিলে কৰিব পাৰে। এইখিনি ইয়াৰ লগত এনেকৈ যাব। এতিয়া আপোনালোকক চৰি ফ্ৰণ্টত দেখুৱাম, ফ্ৰণ্টত নহয় কাণখন দেখুৱাম। কিছুমানে এইডোখৰো পূৰা একে চেম বয়কাট দি দিয়ে, সেইটো মই নকৰোঁ। ইটো ছাইডৰ লগতে এইটো ছাইডো কৰি ল'ম, তাৰপিছত আপোনালোকক ওপৰৰখিনি আৰু ফ্ৰণ্টৰখিনি এইখিনি খুলি ল'লোঁ। এইখিনি কাটিম কাণৰ পৰা যিটো হেৰি কৰিছিলোঁ দীঘল চুলি এতিয়া আমি তৈ দিম কি সাইডটো সেম প্ৰচেছত
ফাইনেল আৰু এইখিনি পিছফালে লাগে। তো ফ্ৰেণ্ডছ, আজিৰ মোৰ এই হেয়াৰ কাট ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিলে তেনেহ'লে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। ঠিক আছে, তেনেহ'লে বাই বাই। নতুন এটা ভিডিঅ'ৰ লগত আকৌ পুনৰ লগ পাই আছে। বাই বাই।